নমস্কাৰ, মোৰ নাম দেৱব্ৰত সৰকাৰ। মথনগুৰি সমষ্টিৰ পৰা মই এবাৰ নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব নমিনেশ্যন দাখিল কৰিলোঁ। কেনে আশাবাদী? মই আশাবাদী। ৰাইজৰ যথেষ্ট সঁহাৰি আছে মোৰ লগত। ৰাইজে মোক আগবঢ়াই দিছে সমষ্টিৰ উন্নয়নৰ কাৰণে, আৰু মই সেইকাৰণে আজি মোৰ নিজৰ মনোনয়ন পত্ৰখন দাখিল কৰিলোঁ। ৰাইজৰ কি ক'ব? এবাৰ আমাৰ সমষ্টিত যোৱা বেলি যিখিনি কাম কৰিব পৰা নাই আমাৰ ইয়াম মাননীয় গৌতম দাস ডাঙৰীয়া দেৱে, সেই কামসমূহ মই আগন্তুক 5 বছৰত মই সম্পূৰ্ণ কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। আৰু ৰাইজক যি আমাৰ দুখীয়া কৃষক ৰাইজৰ সমষ্টি, বিশেষকৈ মথনগুৰি, কেতিয়াবা বানপানী, কেতিয়াবা খৰাং, এই যি সমস্যা, এইপিনে বেকীৰ গৰাখহনীয়া, এই বৈচিত্ৰ মই আমাৰ এই মথনগুৰি সমষ্টিবাসী ৰাইজক তেওঁলোকৰ যি সমস্যা, সেই সমস্যাসমূহ, মূল সমস্যা, কৃষিৰ সমস্যা, কৃষকৰ সমস্যা, দুখীয়া দৰিদ্ৰ পৰিয়ালৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, সেই সমস্যাসমূহ মই সমাধান কৰিম বুলি ৰাইজক মই প্ৰতিশ্ৰুতি দি মই আজি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব আহিছোঁ। কাৰ লগত প্ৰত্যাহ্বান হ'ব? আমাৰ মথনগুৰি সমষ্টিত ত্ৰিকোণীয়া প্ৰত্যাহ্বান হ'ব, ত্ৰিকোণীয়া যুঁজ হ'ব, তাতে মই এজন থাকিম। আপুনি জয় হোৱাৰ পিছত ৰাইজৰ ফাৰ্ষ্ট টাইম কি কাম কৰিব আপুনি? প্ৰথমতে জয়ী হোৱাৰ পিছত আমাৰ ৰাস্তাৰ যিখিনি সমস্যা, সেই ৰাস্তাৰ সমস্যাখিনি সমাধানৰ কাৰণে মই প্ৰথমতে গুৰুত্ব প্ৰদান কৰিম।